নমস্কাৰ ছাত্ৰ ছাত্ৰী, আজি এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈছোঁ। উৎকণ্ঠাৰ অন্ত পৰিল। SSLC আৰু HS পৰীক্ষা হ'বই। পৰীক্ষা অনুষ্ঠিত হ'বই। 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত অনুষ্ঠিত হ'ব পৰীক্ষা। তো এতিয়া তোমালোকে জানিলা পৰীক্ষা অনুষ্ঠিত হ'বই। তো ইয়াতে দিছে যে নতুন পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত হ'ব নতুন পৰীক্ষা। জনতা ভৱন আছুৰি বৈঠক নেতৃত্বৰ মন্ত্ৰীৰ বৈঠক। তো ইয়াত তোমালোকৰ বৈঠক চলি আছে। তো ইয়াতে তোমালোকক কৈছে যে পৰীক্ষা অনুষ্ঠিত হ'বই। ঠিক আছে, তো তোমালোকে এইটো চিয়ৰ হৈ গ'লা যে পৰীক্ষা তোমালোকৰ অনুষ্ঠিত হ'বই। এইটো 1 আগষ্টৰ পৰা 15 আগষ্ট। গতিকে মই সেই ইংগিতটোৱে দিব পাৰিম যে সেই সময়খিনিৰ ভিতৰতে পৰীক্ষা অনুষ্ঠিত হ'ব। সময়সূচী আৰু তাৰ নিৰ্দিষ্ট মডেল খুব কম দিনৰ ভিতৰত আমি ঘোষণা কৰিম। কিন্তু কি পদ্ধতিত অনুষ্ঠিত হ'ব পৰীক্ষা? এতিয়া তোমালোকক কৈছে যে পদ্ধতিটো কেনেকুৱা হ'ব। তো কেনেকুৱা হ'ব তোমাৰ পৰিস্থিতি? শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা। সংকুচিত হ'ব পৰীক্ষা, সংকুচিত হ'ব নম্বৰ। হাউচত বহিব লাগিব পৰীক্ষাৰ্থীসকল। পৰম্পৰাগত পদ্ধতিত বা পৰম্পৰাগত যিটো আমাৰ ৰুটিন থাকে সেই ৰুটিন মতে নহয় পেলাই সংকুচিত বিষয়ত সংকুচিত নম্বৰেৰে সৈতে কোভিড প্ৰট'কল মানি আমি পৰীক্ষা অনুষ্ঠিত কৰিম। এইখিনি সুনিশ্চিত কৰিব পাৰোঁ যে সংকুচিত বিষয় হ'ব, গোটেইখিনি বিষয়ত পৰীক্ষা নহয় আৰু সম্পূৰ্ণ নম্বৰৰো হয়তো পৰীক্ষা নহয়। নিৰীক্ষকৰ পৰা আৰম্ভ কৰি তলৰ পৰ্যায়লৈকে 18 বছৰৰ ওপৰৰ যিমান ব্যক্তি থাকিব সকলো ব্যক্তিকে আমি অগ্ৰাধিকাৰ ভিত্তিত তেওঁলোকক ভেকচিনেশ্যন আমি সম্পূৰ্ণ কৰিম। যিসমূহ গাড়ী ব্যৱহৃত হ'ব সেই গাড়ীসমূহো ৰেণ্ডম সেইবিলাক বাছনি কৰা নহ'ব। সেই গাড়ীসমূহ আগতীয়াকৈ নিৰ্বাচন কৰি তাৰ চালক বা তাৰ সহায়ক যিমান থাকে সকলোকে আমি আগতীয়াকৈ ভেকচিনেট কৰিম। তোমালোকে এতিয়া গম পালা যে তোমালোকৰ যিটো SSLC আৰু HS পৰীক্ষা তোমালোক অনুষ্ঠিত হ'বই। ঠিক আছে, তো এতিয়া তোমালোকে বেলেগ কথা মোৰ বাদ দিয়া, তোমালোকে নিজৰ পঢ়াটো ঠিক ৰাখা। তো তেতিয়াহ'লে এইটো ভিডিঅ' সকলোকে শ্বেয়াৰ কৰি দিয়া, কাৰণ সকলোৱে গম পায় যাতে পৰীক্ষা